নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভ্লগলৈ। আশা কৰিছোঁ সকলো ভালে আছে। গা পা ধুই মেলি ল'লোঁ, চাহ তাহ খালোঁ, তাৰপৰা এতিয়া স্কুললৈ ওলাইছোঁ। আপোনালোকক কৈছিলোঁ যে স্কুলৰ ভিডিঅ' মানে স্কুলত গৈনো মই কি কৰোঁ সেইখিনি দেখাম বুলি কৈছিলোঁ। সেইকাৰণে আজি বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। ভ্লগ কৰিম বুলি মানে সদায় বনাম বুলি কাইলৈ বনাম বুলি থাকি যায়। সেইকাৰণে ভাবিলোঁ আজি লৰালি হৈছে তথাপিও মানে ভ্লগটো আৰম্ভ কৰিছোঁ। 9:30 স্কুল যাবই লাগে। আগতে মায়ে 9:30 যায়, কিন্তু মই মানে এতিয়া মোৰ কাম কৰি মানে কি ক'ম সময় নিমিলে, 10টা বাজিলে। সেইকাৰণে এতিয়া যাওঁ, আপোনালোককো লৈ যাওঁ বুলি ভাবিছোঁ। গতিকে ব'লক। ইয়াতে বস্তুবিলাক সোমাই আছে স্কুললৈ। মানে আজি স্কুলতে ভাত কেইটামান খাব লাগিব, মানে ভাত খাবলৈ সময় নহ'লে মোৰ। সেইকাৰণে বেঙেনা এটা লৈ লৈছোঁ আৰু আদা অকণমান লৈ লৈছোঁ। আৰু পাপা ভাগৰ মানে হেৰি বজাৰলৈ নিয়া যোনটো জোখে যে কাটা জোখে সেইটো মানে চাৰ্জাৰডাল নাই, আৰু তাতে অকণমান আগলৈ দাদা এজনৰ ঘৰত চাৰ্জ দিবলৈ যাব লাগিব। সেইকাৰণে লৈ লৈছোঁ সেইটো কাটাটো। গতিকে ব'লক সকলোৱে দেখাই যাম। গৈ আছোঁ এতিয়া খোজকাঢ়ি শেষলৈকে ভিডিঅ'টো চাই থাকিব। স্কুলতনো কি কৰোঁ সেইখিনি দেখাই যাম, চাই থাকিব। পাই গ'লোহি মই স্কুল। এয়া খুৰীয়ে চাউল জাৰিবলৈ উলিয়ালে, মোৰ মানে দেৰি হৈ গ'ল যে। খুৰী বজাৰ কৰি আহিলে নাই বাৰু? অঁ হ'ব, ময়ো কামত লাগি যাওঁ আৰু। এয়া খুৰীয়ে চাউল ধুই আছে, আৰু এয়া জুই ধুই পিনে সেয়া গৰম পানী দি থৈছে, তাতে ভাত বনাব। স্কুলৰ পৰা আহিলোঁ, মানে এতিয়া দাদাজনৰ ঘৰলৈ আহিছোঁ। এইটো চাৰ্জত দি থৈ আহি লওঁ, এইটো কাটাটো চাৰ্জত দিলোঁ। চাৰ্জত দিবলৈ মানে কৈ দিলোঁ, দি থ'ব। আৰু পাপা বজাৰ আছে 2টা বজাত পাপা বজাৰ আছে। তাৰপৰা আকৌ ইয়াত সোমাই পিনে বজাৰলৈ লৈ যাবগৈ। মানে আমাৰ কাটাটো চাৰ্জাৰডাল বেয়া হ'ল, সেইকাৰণে ইয়াত দিবলগীয়া হয় অকণমান। মানে শনিবাৰে দিব লাগে। এতিয়া আকৌ যাওঁ মই স্কুললৈ। আমাৰ স্কুলৰ ছাৰজন সৰুতে আমাক পঢ়াই যোৱা। ছাৰৰ নামটো কৈ দিয়কচোন। মোৰ নাম মিষ্টাৰ চন্দ্ৰ হাজৰিকা। চন্দ্ৰ হাজৰিকা, গাঁৱৰে হয় ছাৰজন দেই। এইজনী আমাৰ চোনজনী, তুমি পঢ়াই আছা ন? হাই কৰি দিয়া, হাই কঞ্চি, হাই কৰি দিয়া। পঢ়া ভালকৈ পঢ়া। মই যাওঁ দেই, মোক খুৰীয়ে গালি খাবি পাপাই। আহি পিনে মই কামেই কৰা নাই আজি। আনকালে কাম কৰোঁ বাৰু দেই, মানে ভাত চাত বনাই দিওঁ মই। এয়া ভাত হৈ গ'ল, খুৰীয়ে নমালে ভাত। জুইকুৰা বৰাই দিওঁ মই। ইয়াতে দালি তুলি থোৱা আছে, দালি হৈ আছে, মানে সিজিবলৈ আছে আৰু। ইয়াৰ পৰা এতিয়া মই পানী নিব লাগিব 1 বাল্টিং। আৰু এইপিনে নামঘৰৰ কাষতে জব কাৰ্ডৰ কাম কৰি আছে আমাৰ গোটেইখিনি ঘৰৰ মানুহে দেই। ইয়াতে আমাৰ মাও আছে, মানে কি আজি প্ৰথম মানে আৰম্ভ হৈছে আকৌ বহুদিনৰ মূৰত। সেইকাৰণে মা আজি আহিব লগা হ'ল। আজিয়ে যাব আৰু বেলেগ দিনা নাযায় বাৰু। মা গাটো একেবাৰে ঠিক নাই, আজি মানে ফটো কেইখনমানৰ কাৰণেহে মা যাব লগা হ'ল। এয়া দেখিছে নাই, ওৱনি ছোৱালীবিলাক একদম বোৱাৰী একেবাৰে। দেই এতিয়া মানে চাহ খোৱা টাইম। চাহকণ খাই লওঁ। 11:30 বাজিছে। তাৰপিছত 12টা বজাত টিফিন দিব ল'ৰা ছোৱালী। আজি দালি ভাত বনাইছে, দেখাইছিলোঁৱে। খুৰীয়ে বনালে, আনকালে মই ভাতটো বনাই দিওঁ, খুৰীয়ে দালি বনায়। আজি সেই কাটাটো চাৰ্জ দিব যোৱাৰ কাৰণে ভাতটো বনাবলৈ নাপালোঁ মই, খুৰীয়ে বনালে। কেইটালৈকে পঢ়িলি? এটালৈকে পঢ়িলি? আমাৰ ঘৰত মানে ভাওনা আখৰা হৈ আছে। আমাৰ মানে যুৱকসকলে ভাওনা পাতিব আমাৰ নামঘৰত, মানে গাঁৱৰ নামঘৰত যুৱক আৰু যুৱতীসকলে ভাওনা পাতিব। তাৰ বাবে সকলোৱে মানে অকল যুৱক যুৱতী নহয়, মানে সকলো বয়োজ্যেষ্ঠ লোক লগ লাগি ভাওনা পাতিছে। আৰু মানে ভাওনা আখৰা কৰিছে আমাৰ ঘৰতে। আৰু কালি মানে ভাওনা আখৰা দেৰিলৈকে কৰা হ'ল। 11:30 বাজিলে, মানে 11টা বাজিছে। 11টা বজাত বায়ন গ'লগৈ ঘৰলৈ। তাৰপিছতে ভাত পানী খাই বৈ খোৱালে 12টা বাজিলে। সেইকাৰণে ৰাতিপুৱা শুই উঠা দেৰি হ'ল। সেইকাৰণে স্কুললৈ অহা দেৰি হ'ল মানে মোৰ। আনকালে মই 10টাত পাওঁহি, আজি মোৰ 10:30 বাজিলে স্কুলৰ পৰা আহি। মোক মানে চাই হাঁহি আছে, সেইকাৰণে মোৰ হাঁহি উঠি গৈছে।
কৰিছে নি? সিহঁতি ধুনীয়াকৈ এনেকৈ কাঁহীত কাষৰে ধুনীয়াকৈ আলু পিটিকা কৰি লৈছে আৰু লগত সিহঁতি জলকীয়া ঘৰৰ পৰা লৈ আহে, জলকীয়া দি সানি ধুনীয়াকৈ খাই এনেকৈ ভাতকেইটা। আজি মানে অকল দালি ভাত দিয়া হেৰি আছিলে, আনকালে খিচিৰি দিয়ে, মানে বাৰৰ প্ৰতি বেলেগ বেলেগ দিয়ে আৰু ডিমৰ ভাজি চাজি বেলেগ তেনেকৈ দিয়ে আৰু সিহঁতি নিজে খাই পেলাই নিজে এনেকৈ কাঁহী ধুই দিয়ে। এনেকৈ সুবিধা কৰি দিছে, ধুনীয়াকৈ এনেকৈ বেচিন বনাই দিছে, ল'ৰা ছোৱালীখিনি নিজে ঢুকি পৰাকৈ ধুব পৰাকৈ। চৰুটো আৰু চচটো তাৰপৰা এইপিনে চৰিয়া এটা আছে আৰু এইপিনে এয়া এইকেইটা ধুই কৰি লওঁ, তাৰপিছতে কাম নাই আৰু। এয়া সকলোৱে খেলিছে। ইমান ধুনীয়া লাগিছে। আগতে আমি এনেকৈ খুব খেলিছিলোঁ, এতিয়া মনত পৰে আৰু মানে চাই আছে সকলোকে। ওচৰতে নামঘৰ ভাগো আছে, একেলগে নামঘৰ আৰু একেলগে স্কুল। খুব ভাল লাগে এই ঠাইডোখৰ মোৰ। আৰু এইটোৱে আমাৰ ৰান্ধনি ঘৰটো। হৈ গ'ল কাম বন কৰি। আজি মই একো কৰিব নাপালোৱে, খুৰীয়ে সকলো কৰিলে। এতিয়া চহীটো মাৰি যামগৈ আৰু ঘৰলৈ। খুৰী আহক, চহীটো মাৰি লওঁ। চহী মেইন মানে যামগৈ এতিয়া ঘৰলৈ। ভাত মানে থাকিলে কেইটামান সেইকাৰণে লৈ আহিছোঁ। গৈ আছোঁ। আচলতে মই স্কুলত বেছি কাম কৰিবলৈকে নাপাওঁ নচোন। খুৰীয়ে সকলো কৰে আৰু স্কুলত আগৰ নিচিনাকৈ কাম ইমান নাই, ল'ৰা ছোৱালী বেছিটো নাই। আগতে 75 মান আছিলে, এতিয়া ল'ৰা ছোৱালী 20টামানহে আহে। 25টা আহে। খালি আজি কমকৈ আহে ল'ৰা ছোৱালী, কেলৈ কমকৈ আহে নাজানো আৰু। কেতিয়াবা কমকৈ আহে, কেতিয়াবা গোটেইখিনি গুচি আহে, তেনেকুৱা হয়। সেয়া আৰু পালোহি ঘৰ, বেছিটো নাই। স্কুলখন ওচৰতে আমাৰ, আগৰ ভিতৰততো দেখিছে চাগে। আহিলোঁ ঘৰলৈ, আহি হাত ভৰিয়ে ধুই পিনাই মানে ভাত খালোঁহি। ভোক লাগিছিলে, যাওঁতে ভাত খোৱা নহ'লে। ভাত খাই পিনে গোটেই ঘৰটো এনেকুৱা অৱস্থা হৈ আছিলে, ঘৰটো চাফা কৰিলোঁ ভালদৰে। ঘৰ মানে স্কুল যাওঁতে মানে ভালকৈ মই কাম কৰিবলৈ সময় নাপালোঁ। আৰু মানে ৰাতি দেৰি হ'ল খোৱা আমাৰ, এই ৰাতি শুওঁতে 12টা 12:15 বাজিলে। ভাওনা খোৱা আছিলে কাৰণে ইয়াতে ভাওনা খোৱা হৈছে, এনেকৈ স্ক্ৰীন লগাই থৈছে, অকণমানকৈ বেৰি থৈছে। সেয়াই আৰু আহি পিনে এতিয়া আছোঁ, মাহঁত ভিতৰতে আছে, চবেই কথা পাতি আছে। আজি দেখালোঁ স্কুলত কি কৰিলোঁ মই। আৰু এদিন গৈয়ে থাকিব লাগিব, মাক খুব মানে ৰেষ্টৰ প্ৰয়োজন। মা আৰু চাগে 15-20 দিনমান চাগে ঘৰত থাকিব লাগিব, ময়ো গৈ থাকিব লাগিব। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ছাবস্ক্ৰাইব কৰি থৈছে তেতিয়াহ'লে বহুত ধন্যবাদ। তেন্তে আজিলৈ সামৰিছোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ সকলোকে। সোনকালে নতুন ভ্লগ আকৌ দিম, তেতিয়াহ'লে বাই বাই আজিলৈ।